নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিসকলে অনলাইন আবেদন কৰোঁতে ভুল হৈছিল বা আপোনালোকৰ কিছুমান মিষ্টেক হৈছিল, সেইবোৰ আপোনালোকে কেনেকৈ শুদ্ধ কৰিব পাৰিব সেইটো কথা আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। যদি কিবা আপোনালোকৰ বিশেষ অসুবিধা হৈছে তেনেহ'লে এডমিট কাৰ্ড নাহে আৰু ভালদৰে যদি প্ৰিপাৰেশ্যন কৰিছিল, এডমিট কাৰ্ড নাহিলে আপোনালোকে কেনেকৈ এক্সামটো দিব পাৰিব, সেইবাবে আপোনালোকে এতিয়া এডিট কৰি ল'ব পাৰিব। আপোনালোকে এডিট কেনেকৈ কৰিব পাৰিব তাৰ সম্পৰ্কত এখন নটিচ আহিছে, সেই নটিচনৰ কথা আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। তেনেহ'লে বলক বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নটিচন কি লিখা আছে সেইটো আলোচনা কৰোঁ। আৰু যিসকলে গ্ৰেড 3ৰ বাবে আবেদন কৰিছিল আৰু গ্ৰেড 3 গ্ৰেড 4 বুলিও কোনো কথা নাই, আপোনালোকৰ প্ৰচেছটো ছেম হ'ব। যিসকলে আবেদন কৰিছিল সকলৰ এটা আপোনালোকৰ এডিট অপশ্যন দিয়া হ'ব। এডিট অপশ্যনটো 5 তাৰিখৰ পৰা 11টা বজাৰ পৰা দিব আৰু এইটো ভেলিডিটি থাকিব মানে এডিট অপশ্যনটো থাকিব 18 জানুৱাৰীলৈকে। যিসকলে এডিট কৰিব বিচাৰে সেইসকলে লগ ইন কৰিব লাগিব এপ্লিকেশ্যন নম্বৰ আৰু যি আপোনালোকৰ পাছৱৰ্ড আছিল, আৰু তাৰপিছত লগ ইন কৰাৰ পিছত এডিট বুলি এটা অপশ্যন থাকিব, তাত আপোনালোকে এডিট কৰিব পাৰিব। আৰু এডিটত ক্লিক কৰাৰ পিছত এটা OTP যাব, যিটো আপোনালোকে ৰেজিষ্টাৰ কৰিছিল নাম্বাৰটোৰে, আৰু তাৰ আপোনালোকে OTPটো বহাব লাগিব। তাৰপিছত ভেৰিফাই কৰাৰ পিছত এপ্লিকেশ্যন ফৰ্মখন এডিট কৰিব পাৰিব। আৰু যিবোৰ কেণ্ডিডেটৰ নাম বা এমপ্লয়মেণ্ট নাম্বাৰটো ভুল হৈছে সেইসকলে ডাইৰেক্ট এডিটৰ অপশ্যনটোৰ বাহিৰে এটা অপশ্যন থাকিব, বেলেগ অপশ্যন, আৰু তাত থাকিব যে ডু ইউ ৱান্ট টু চেঞ্জ, মানে যদি আপোনালোকে চেঞ্জ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়েছত ক্লিক কৰিব লাগিব। তাৰপিছত তাত নিজৰ নামটো কাৰেক্ট কৰিব পাৰিব আৰু এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন আইডিটো আপোনালোকে কাৰেক্ট কৰিব পাৰিব। তাৰপিছত আপোনালোকে ৰিকুৱেষ্ট চেঞ্জত ক্লিক কৰিব লাগিব। আৰু যিসকল কেণ্ডিডেটৰ কোনো ধৰণৰ ভুল হোৱা নাই সেইসকলে কোনো ধৰণৰ এডিট কৰিব নালাগে। এইখনে আছিল নটিচ যিসকলে এডিট কৰিব বিচাৰে বা কিবা আপোনালোকে আবেদন কৰোঁতে ভুল হৈছিল। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ কিবা ভুল হৈছিল তলত কমেণ্ট কৰি জনাব। আপোনালোকে যদি প্ৰচেছটো বুজি পোৱা নাই, আপোনালোকক নেক্সট ভিডিঅ' এটাত ডিটেইলত দেখাই দিম। তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ ইমানে। যদি আপোনালোকৰ বাবে এই ভিডিঅ'টো সহায়ক হৈছে নিশ্চয় এটা লাইক কৰিব, লগতে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ ইমানে। ধন্যবাদ। জয় অসম।